Hi, hello friends, welcome back to my YouTube channel Debajit Vlogs. Guys, আজি ভিডিওটো ধমাকাদাৰ হ'বলৈ গৈ আছে, বেলেগ এটা হ'বলৈ গৈ আছে। সো যেহেতু ৰাখৰ সিজন হয়, এতিয়া ৰাখৰ ভিডিও দেখাম, ৰাখ চাবলৈ যাম, বহুত মজা হ'ব চাই। সো আপোনালোকো শেষলৈ চাই থাকিব, স্কিপ নকৰিব। ঠিক আছে, বলক তেতিয়াহ'লে। আমি এতিয়া বহি আছোঁ, এতিয়া হোৱাগৈ নাই আৰু অলপ পিছত আৰম্ভ হ'ব। ঠিক আছে, ঈশ্বৰৰ অস্তিত্বক মই নকৰো বিশ্বাস। ঈশ্বৰ চিন্তা কৰে কেৱল ভীৰু আৰু মৃত্যুৰ পথে কাপুরে জীবনকে সহজ কর্ম করে যত মানে স্বর্গ প্রাপ্তি। কিন্তু এই মরণ জয় করি মরতে হরক আৰু এই হরগতে লণ্ডন কানুন রচি যজ্ঞ ভোগ কৰিবই কম হয়। ৰজা নিজে সৰ্বশক্তিমান, সকলো কৰিব পৰা নিশ্চিত। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় আপোনাৰ ইচ্ছাতেই হ'ব পাৰে সমান বিধান। সেই কৰি আপোনাৰ কিমান কি ৰন্ধিছে সেই বোধ কৰি ভগিনী নিজৰ মনো নপুৰাত
আপোনাৰ হাতত পৰিচয় অৰ্পণ সত্য ৰক্ষা কৰি পূৰ্ব অংগীকাৰ তোমার হয় মহাৰাজ बहुत जल्दी माता প্রথম সন্তান কি যে কিমান সুন্দর বসুদেৱ সঁচাকৈ কথাটো তুমি ভালদৰে তোমাৰ এই প্ৰথম সন্তানৰ নাই মই তোমাৰ প্ৰথম সপ্তম সন্তান পৰ্যন্ত তুমি নালাগে Hare Krishna. মনত ৰাখিবা জন্ম যেতিয়াকৈ পকীৰ অষ্টম সন্তান মহাৰাজ নাপাহৰো আজীৱন আপোনাৰ এই অনুগ্ৰহ চৰণত লাগিলো বিদায় মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক